আজি সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজে ওলাইছে ইয়াতে যাতে ইয়াৰ পিছত ভৱিষ্যতে আৰু ইয়াৰ পৰা যাতে তেওঁলোকে এনেধৰণে বালিবিলাক উলিয়াই নিব নোৱাৰে বা বাহিৰত যাতে সৰবৰাহ কৰিব নোৱাৰে সেইটো উদ্দেশ্যতে আচলতে আজি ইয়াতে গোটেই ৰাইজে ইয়াতে ভোট খাই নৈৰ পৰা যন্ত্ৰেৰে বালি তোলা কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ ধনুভাঙাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় বিগত 10 নৱেম্বৰত। প্ৰথমে প্ৰত্যক্ষ কৰক এই দৃশ্যলৈ। প্ৰাপ্ত খবৰ মতে ধনুভাঙাৰ মাদাঙত বৈধ বালিমহল এটাত মেচিনেৰে বালি তোলাৰ অভিযোগ তুলি ধনুভাঙাৰ ৰাইজে বালিমহলটো উচ্ছেদ কৰে। পিছত ঘটনাস্থলীত উপস্থিত হোৱা ধূপধাৰা আৰক্ষী, ৰংজুলি আঞ্চলিক বন বিভাগ, ৰংজুলি CI তথা চক্ৰ বিষয়াৰ সৈতে উত্তেজিত ৰাইজে আলোচনাত মিলিত হোৱাত পৰিস্থিতি শিথিল হয় বুলি জানিব পৰা গৈছে। ৰাইজ আৰু প্ৰশাসনৰ মাজত হোৱা আলোচনাৰ পিছত বালিমহলত মেচিনেৰে বালি তোলা কাৰ্য মহলদাৰে বন্ধ কৰিব লাগিব বুলি ৰাইজে দাবী তোলে। মেচিনেৰে নৈৰ বালি তোলাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি কমি যোৱাৰ লগতে গৰাখহনীয়া হোৱা বুলি ৰাইজে দীৰ্ঘদিনৰ পৰা অভিযোগ কৰি আহিছে। ৰিপৰ্ট BR নিউজ, গোৱালপাৰা, ধূপধাৰা। এই ক্ষেত্ৰত কিন্তু বন বিভাগ বা স্থানীয় প্ৰশাসন কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আছে হ'বলগীয়া কাৰণ ৰাইজ উপকৃত হৈছে। বালিমহলে যে অবৈধভাৱে মিচিনেৰে যি বালি তোলা কাৰ্য তেওঁলোকে কৰি আছে ইয়াৰ ফলত ৰাইজ যথেষ্ট পৰিমাণে অতিষ্ঠ হৈছে। বিশেষকৈ যিহেতু এই অঞ্চলটো এটা খেতি পথাৰ অঞ্চল, ইয়াত খেতিৰ লগত মানুহবিলাক জড়িত, যাতে মিচিনেৰে বালি তোলাৰ ফলত এই নদীৰ গভীৰতা তললৈ নামি গৈছে, যাৰ ফলত খেতি পথাৰ অনিষ্ট হৈছে আৰু গৰাখহনীয়াৰ সৃষ্টি হৈছে। তাৰ ফলত এই অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে, যাৰ ফলত আজি বন বিভাগৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে, যাৰ ফলত বালিমহলসমূহ ধ্বংস কৰিবলৈ ৰাইজ আজি নিশ্চয় অত্যন্ত আচৰিত ঘটনা। আমি কেইবাবাৰো বন বিভাগৰ লগত যোগাযোগ কৰাৰ পিছতো তেওঁলোকে মেচিনেৰে যিটো বালি তোলা কাৰ্য এইটো বন্ধ নকৰিলে। মাত্ৰ আমি যোৱা বছৰ এবাৰ কোৱাৰ পিছত আমাৰ ৰাইজে যেতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল তেতিয়া মেচিনেৰে বালি তোলা কাৰ্য কিছুদিনৰ কাৰণে শাম কাটিছিল, কিন্তু তাৰপিছতো পুনৰবাৰ এই মেচিনেৰে বালি তোলা কাৰ্য আৰম্ভ হৈছে, যাৰ ফলত ৰাইজ আজি অতিষ্ঠ হৈ আহিছে। কিন্তু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ অসম চৰকাৰৰ যিটো বন বিভাগ আছে তেওঁলোকে আমাৰ বিশেষভাৱে অনুৰোধ থাকিব অনাগত দিনত যাতে তেওঁলোকে মেচিনেৰে বালি তোলা কাৰ্য অতি শীঘ্ৰে বন্ধ কৰে।